আইতা আজি কি সাধু শুনাবা? তোমালোকক আজি এটা ধুনীয়া সাধু শুনাম। শুনিলে শুনি থাকিবৰ মন যাব। আইতা কি সাধু কোৱা? আৰু ধৈৰ্য নাই আৰু আইতা, ৰখি থাকিব নোৱাৰো। ৰবা ৰবা, তোমালোকৰ একেবাৰে ধৈৰ্য নাই। এই যে বোপা মাহঁতে ভিডিঅ'টো চাই আছা, ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই। আৰু কোনে ক'ৰ পৰা চাই আছা এটা ধুনীয়া কমেণ্ট কৰি জনাবাচোন। তেনেহ'লে শুনা আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুধিয়ক শিয়াল। মজা লাগিব। আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুধিয়ক শিয়াল। এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱত মানুহৰ বাৰীয়ে ঘৰে লুংলুঙাই ফুৰিছিল। এনেতে সি এঘৰত ভঁৰালৰ চাঙত তলি ফুটা ভঙা দোণ এটাত লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ। সি টেমাক টেমাককৈ অকটিয়াই পকটিয়াই পিঠাবোৰ খাই শেষ কৰি ভঙা দোণটোৰ ফুটা তলিখন ঢাকি দিয়া কলপাতখন মূৰ জোকাৰি চেলেকিবলৈ ধৰিলে। সি মূৰ পুতি চেলেকোতে চেলেকোতে ফটা পাতখন ভাঙি ভঙা দোণটোৰ তাৰ মূৰেদি ডিঙিত গলমনি হৈ পৰিল। কোনো প্ৰকাৰে শিয়ালটোৱে দোণটো ডিঙিৰ পৰা গুচাব নোৱাৰিলে। শেষত এনে হ'ল যে সি হাঁহ ছাগলী এটাও ধৰিব নোৱাৰা হ'ল। কাৰণ ডিঙিত ভঙা দোণটোৰ লটং পটংকৈ সি হাবিৰ পৰা বাহিৰলৈ ওলালে মানুহে হৈ দিবলৈ ধৰে। আৰু নিলগতেই তাক দেখিলে সকলোৱে ধৰ গলমণিকাক ধৰ বুলি শিশুপাল খেদা দিয়ে। এদিন শিয়ালটোৱে হাবিয়ে হাবিয়ে অনাই বনাই ফুৰোতে এঠাইত এহাল বাঘৰ পোৱালি লগ পাই দেখিলে যে সিহঁতৰ আগত কিছুমান মঙহ আছে। ততালিকে শিয়ালটোৱে সেই মঙহকে খাবলৈ বুদ্ধি সাজি নিলগৰ পৰা খৰপোচ কৰি দোণটো জোকাৰি লগালে। হেৰ' তহঁতৰ মাৰে বাপে কলৈ গ'ল? মই অহাৰ গম পায়েই পলাইছে হ'বলা। সিহঁত ক'ত আছে ক? শিয়ালটোৰ গেৰেহা গেৰেক কথা শুনি বাঘৰ পোৱালি দুটাই ভয়ত কোচমোচ খাই কোমল মাতেৰে উত্তৰ দিলে। আমাৰ আইবোপা দুয়ো চিকাৰলৈ গৈছে। পোৱালীকেইটাৰ উত্তৰ শুনি শিয়ালে ক'লে, বাৰু গৈছে গৈছে, আহি পালে মই আহিছিলো বুলি কবি হক। চাচোন তহঁতৰ বাপেৰে তাহানিতে এইটো দোণেৰে মোৰ পৰা এদোণ ধন ধাৰে আনিলে। আজিলৈকে সি মোক সেই ধন উভতাই দিয়া নাই। আজি মই সৰহপৰ ৰ'ব নোৱাৰো। সি আহিলেই তহঁতেই তাক সেই কথা কবি। মোৰ বৰ ভোক লাগিছে। হেৰ' কিবা আছে যদি চাচোন, মই খাই যাওঁ। শিয়ালে এই বুলি পোৱালিলৈ অনা মাক বাপেকে থৈ যোৱা মঙহখিনি খাই নিজৰ পেট পূৰাই গুচি গ'ল। নিতৌ বাঘ আৰু বাঘিনী চিকাৰলৈ গ'লেই শিয়ালে আহি পোৱালীকেইটাক ভাবুকি দি টিপতে সিহঁতৰ ভাগৰ মঙহখিনি খাই গুচি যায়। এইদৰে ভালেমান দিন যোৱাৰ পিছত পোৱালীকেইটা শুকাই গৈ চেৰেলা হোৱা দেখি বাঘিনীয়ে কথাটো টং কৰি চালে। ইহঁত কিয় এনেকুৱা হৈছে? আমি ইহঁতলৈ থৈ যোৱা মঙহ আমি ওলাই গ'লে কোনোবাই ইহঁতক ফাঁকি দি খায় নেকি? বাঘিনীয়ে এইদৰে ভাবি গিৰিয়েকক ক'লে,
শুনিছা বোলো, আজি তুমি পহু মাৰিবলৈ যাব নালাগে, মই অকলেই যাওঁ। আমি নথকাত ইয়ালৈ কোনোবা এহেনে নাহে চাবলগীয়া হৈছে। আজি তুমি লুকাই চাই থকা, ইহঁতৰ ভাগৰ মঙহবোৰ কোনে খায়। হ'ব দিয়া, তুমি এই যোৱা চিকাৰলৈ আজি কোনে আহি ইহঁতৰ ভাগৰ মঙহ খাই মই চাওঁ, তাক সোধাই নেৰো। এই বুলি সেইদিনা বাঘক থৈ বাঘিনী অকলে চিকাৰ কৰিবলৈ গ'ল। আন দিনাৰ দৰে সেইদিনাও বাঘৰ পোৱালিৰ আগত ভঙাদোন জোকাৰি ফাং ফাং ফুং ফুংকৈ মঙহ খাবলৈ কাৰবাৰ কৰোঁতেই নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি সকলো বুজিব পাৰি হাউৰি মাৰি শিয়ালক খেদা মাৰি নিলে। তেওঁৰ শিয়ালে কেতিয়াবা এনেকৈ সি ধৰা পৰিলে কি কৰিব সেই বুদ্ধি আগৰ পৰা আলোচি ঠিক কৰি থৈছিল। সেই দেখি সি আগে আগে লৰি গৈ দুফেৰেঙীয়া গছ এজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে। বাঘো কোবেৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোতে কেৰেপত চেপা খাই থাকিল। বাঘে কেৰেপৰ পৰা ওলাবলৈ যিমানকৈ ছাতি ফুটি ধৰফৰ কৰিবলৈ ধৰিলে সিমান টানকৈ তাত সি সাজ চেপা খাই থাকিল। বাঘৰ চিঞৰত হাবিত তল ওপৰ লাগি গ'ল। মহ গৰু পহু আদি জন্তুবোৰ চাৰিওফালে ফিৰিঙতি ভঙা দি ভাঙিল। বাঘৰ চিঞৰ শুনি বাঘিনীয়েও লৰি আহি সেইখিনি ঠাই পালেহি। শিয়াল অলপ দূৰতে থিয় হৈ আছিল। সি বাঘিনীক দেখি কবলৈ ধৰিলে, চাচোন তোৰ গিৰিয়েকক কেনে শালত দিলো। লোকৰ ধন ধাৰলৈ আনি খুজিবৰ মন নগৈছিল, এতিয়া কেনে পালি। তোকো মাৰিম বাপেকে। তই ভালে ভালে দিয় যদি মোৰ ধন দে, ধন নাই যদি মোৰ তলতীয়া হৈ থাক। শাক বাচন মানি ফুৰ, নহলে তোৰ ৰক্ষা নাই, নিশ্চয় জানিবি। তোৰ পোৱালি কেইটাকো আজৰি কৰিহে এৰিম। এনেতে বাঘটো গছৰ ফেৰেঙতিতে ধৰফৰাই মৰি থাকিল। বাঘিনীয়ে একো উপায় নাপায় শিয়ালৰ অধীন হ'ল। সেইদিনাৰ পৰা শিয়ালে মুকলিমূৰীয়াকৈ নিৰ্ভয়ে পৰৰ মূৰত খাবলৈ ধৰিলে। সি বাঘিনীক চিকাৰলৈ পঠিয়াই আৰু ঠেঙৰ ওপৰত ঠেং তুলি ডকচি খায়। সদায় সদায় মাংস খাব পাই শিয়ালটো নুদুকা হৈ পৰিল। ইয়াৰ কেইদিনমানৰ পিছত বাঘিনীয়ে চুং সলাবৰ হ'ল। বাঘিনীয়ে পোৱালি দুটাক লগত লৈ নৈ এখন পাৰ হৈ আন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে। শিয়ালো একেলগে যাবলৈ ওলাল। বাঘিনী আৰু পোৱালি দুটা নৈত সাঁতুৰি পাৰ হৈছে। শিয়ালেও নিজৰ মান ৰাখিবৰ নিমিত্তে মৰো জীও সু আধিকৈ পানীত পৰিল। নৈৰ সোঁতত পৰি শিয়ালে থৰ যুগুটি এৰি তলং ভটং কৰি ককবকাই উটি যোৱা দেখি বাঘিনীয়ে তাক থাপ মাৰি ধৰি লৈ গ'ল। শিয়ালে বামলৈ উঠিয়ে বাঘিনীক ভেকাহি মাৰি ক'লে, তই কেলৈ তুলি আনিলি? তোক কোনে তুলিবলৈ মাতিছিল? তহঁত তিৰোতাবোৰৰ যদি অকণো বুদ্ধি আছে, বোলো মোক জলকোঁৱৰে ইয়াৰে 4 দুন ধন দিব লাগে। সি মোক দেখিলে সদায় পলায়। আজি সি বুঢ়াৰ হাতত চেঙেলি পৰিছিল, তাক দেখা পায়ে ভালকৈ ধৰিছিলো। বোলো আজি মোৰ ধনবোৰ তাৰ পৰা নুলিয়াই নেৰো। সেই দেখি তাৰ সৈতে মোৰ জোতা পোতা লাগিছিল। তই সকলোবোৰ ভস্ত কৰিলি।
হয় তইনো কিয় আগভেটাদি ধৰিছিলি কচোন এইদৰে চল বুদ্ধি কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ লগত ঠাই ল'লে বাঘ পোৱালি দুটা লাহে লাহে জনা বুজা হৈ উঠিল চিকাৰলৈ যাবলৈ সিহঁতে মাক আৰু শিয়ালৰে সৈতে পাল পাতি ল'লে শিয়ালৰ পালৰ দিনা শিয়ালে সিহঁতক নানা চলাহী কথা কৈ গা সাৰে এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰ সৈতে পহু মাৰিবলৈ ওলাল শিয়ালে বাঘিনীক ক'লে মই পহু পাৰ্টিৰ মুখত থাকোঁ তই সেইফালেদি গৈ পহু খেদি দেগৈ পহু মোৰ ওচৰৰে আহিলে আৰু ক'ত সাৰিব শিয়ালৰ কথা মতে বাঘিনীয়ে পহু খেদি দিলে কিন্তু শিয়ালে পতিৰ মুখত ধোৱাং জুৰি পৰ থাকোঁতে পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে পহুৰ গছকত শিয়ালৰ পেটৰ ছাল ছিগি গ'ল পহু পলোৱাৰ পিছত বাঘিনী শিয়ালৰ ওচৰলৈ আহিল শিয়ালে তাইক গেঠাই গেঠাই ক'লে শুনিছনে ঐ শুনিছ পহুটো এইফালে আহিল মোৰ এনে হাঁহি উঠিল যে পহু ধৰা দূৰত থাও মোৰ হাঁহিটোকে ৰখাব নোৱাৰিলোঁ ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়াত হাঁহিতে মোৰ পেট ফুটি নাড়ী ছিগি ওলাই যাবলগীয়া হ'ল এইবাৰো শিয়ালে বুদ্ধিৰে জিকি আকৌ কিছুমান দিন বাঘিনীৰ লগতে বহি খাবলৈ পালে এনেদৰে কিছুমান দিন থাকোঁতে বাঘ পোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰালি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান্দিলে এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি এই দোণ পিন্ধা শিয়ালটোৱে লোভ সামৰিব নোৱাৰি হোৱা দিবৰ মনেৰে বাঘৰ ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ পোৱালি দুয়োটা তাৰ আঁতিগুৰি ল'বলৈ সি নেদেখাকৈ মনে মনে তাৰ পাছে পাছে গৈছিল আৰু যেতিয়া সি আঁতৰ হৈ নিশ্চিত মনে হোৱা দিলে সিহঁতে তাক ধূৰ্ত শিয়াল বুলি মনত খুকুৰি নথকাকৈ জানিব পাৰি একে চোচাই খেদি নি ধৰি ঠেকেচি মাৰি পেলালে কেনেহ'লে কোৱাচোন তোমালোকে সাধুটো শুনি কেনে পালা ধুনীয়া লাগিছে সাধুটো শুনি লক্ষ্মীনাথ ককাৰ সকলোবোৰ সাধুৱেই ধুনীয়া লাগে আইতা আৰু এটা শুনাবানে সাধু নহ'ব নহ'ব এতিয়া তোমালোকৰ পঢ়িবৰ সময় হৈছে ইয়াত সাধু শুনি থাকিলে মাৰাই পিটিব তোমালোকক মাজনী তুমি কোৱাচোন আজি স্কুলত কি শিকাইছে আইতা আজি আমাৰ স্কুলত লঘোণ কবিতাটি মুখস্থ লৈছে তেনেহ'লে মোকো শুনাব লাগিব লঘোণ একোকে নাখাওঁ আজি একেবাৰে ভোক নাই আছে যদি আধা সেয়াৰ চিৰা দিবা ভাল চাই দৈ মোক নালাগে গাখীৰৰে ফৰ পালে খেজুৰীৰ গুড় নেকি লৈ আহা এইফালে নাই যদি মালভোগ জাহাজী কলকে আন আৰু একেলগে এয়ে হ'ব জলপান আজি যদি অহা নাই ভীম সিং পালোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলু আন পাপৰ আছিল বোলে আঙঠাত খেকচোন আচাৰো ওলাব পাৰে বিচাৰিলে চুপ কোন ঢৌ মাছ ভজা আছে তাৰে দুচকল দে এয়ে হ'ব লঘোণত আৰু একো নালাগে আইতা কবি নৱকান্ত বৰুৱা সুন্দৰ মাজনী ধুনীয়া হৈছে এতিয়া বলা এইবিলাক কৰি থাকোঁতে মাৰাই চেকেনি লৈ আহিব বাৰু আইতা আমি যাম কিন্তু অহাকালিও ক'ব লাগিব সাধু অহাকালি কি সাধু শুনাবা আইতা কোৱাচোন পপা মাহঁতে কমেণ্ট বক্সত যি সাধু শুনিব বিচাৰে সেই সাধুৱে শুনাম আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন কি সাধু শুনিব বিচাৰে তেনেহ'লে আমি এতিয়া যাওঁ ব'লা আইতা